নমস্কাৰ বন্ধু বান্ধৱীসকল সোশ্যাল মিডিয়াত দুই এদিন ধৰি এটা বিষয়ক লৈ চৰ্চা হৈ পৰিছে এজনী কইনাৰ মেকআপক লৈ সমগ্ৰ সোশ্যাল মিডিয়াতে চৰ্চাৰ বিষয় হৈ পৰিছে এই সন্দৰ্ভত চাওক এক বিশেষ প্ৰতিবেদন অতি বেছি সকলোৰে বেয়া খেয়া লাগিলে মেকআপে নহওক কিয় আজিকালি বিয়াত কইনাই নাকান্দি হাঁহে আৰু নাচে কিয় ৰহস্য ফাদিল বিয়া আৰু মেকআপ এক এৰাব নোৱাৰা সম্পৰ্ক নোৱাৰা মানে কোনো কাৰণত এৰাব নোৱাৰা সম্পৰ্ক দৰা নাথাকিলেও চলিব কিন্তু মেকআপ থাকিব লাগিব এখন বিয়াত যিমান খৰচ হয় 40% মান টকা মেকআপ আৰ্টিষ্টে লয় লবই কাৰণ ৰভা পেণ্ডেল সাজু কৰোতে যিমান কষ্ট কইনাক সাজু কৰোতে তাতকৈ বেছি কষ্ট হয় সৰস্বতী পূজাত দেখি ভাল পাবলৈ লোৱা ছোৱালীজনীকো পিছদিনা চিনি পাবলৈ সমস্যা হয় কাপুৰে মেকআপে 9 কেজি মান ওজন বঢ়ায় ৰভাতলিত কইনাৰ নাচ ইয়াতো বাৰু আপত্তি কৰিবলগীয়া একো নাই জীৱনৰ এটা বিশেষ দিন কিন্তু শেহতীয়াকৈ অসমত এটা ট্ৰেণ্ডে আৰম্ভ হৈছিল ট্ৰেণ্ড বুলিও ক'ব পাৰে প্ৰতিযোগিতা বুলিও ক'ব পাৰে ৰভাঘৰত ডান্সৰ প্ৰতিযোগিতা দুই এজনেতো বন্ধুক ৰেকৰ্ড কৰিবলৈ কৈ কইনাৰ ভৰিয়ে চুই দিছিল কেতিয়াবা কথাবোৰ এই পৰ্যায়লৈকে গুচি যায় চাওক গোটেইগৰাকী একেবাৰে নোৰা ফাতেহীৰ জেঠাইক সেইবোৰ চলি থাকোতে এবাৰ এটা বিশেষ ভিডিঅ'য়ে হাহাকাৰ লগাইছে পাৰ্লাৰ আৰু ৰভাঘৰত লগতে আগন্তুক সময়ত বিয়াত বহিবলৈ ওলোৱা যুৱতীসকলৰো মাজত গাড়ীৰ বেক চিটত দৰা কইনা ঘৰ এৰাৰ দুখত কইনাই কান্দি কান্দি ভাগৰি শুই পৰিল মৰমতে দৰায়ো বোলে চকু পানী মচি দিওঁ পাছৰখিনি ইতিহাস নিজে চাওক টিস্যু পেপাৰত অকণমান পানী লগাই মচি দিওঁতে কইনাৰ মেকআপ গুচি গ'ল 1.5 ইঞ্চি বৰণ আঁতৰি যোৱাৰ পাছত ওলাই পৰিল আচল মুখ এইখিনিলৈ চাই বহুতে কমেণ্টত ইনাৰ বিউটিৰ কথা ক'ব তেওঁলোকৰ বাবে আগবঢ়াইছো এটা ভিডিঅ' If you are ugly, you are ugly. Stop talking about inner beauty. Men do not walk around with x-rays to see your inner beauty. ঠিক আছে কি খানি আছিলো মানে কি কৈ আছিলো দৰাই মুখ মচি দিওঁতেই ফাদিল হৈ গ'ল ৰহস্য ইয়াৰ পাছত দৰাৰ যি ভাব কৈ বুজাব নোৱাৰি বজাই বুজাব লাগিব Music. এই ভিডিঅ' ওলাই পৰিল ছ'চিয়েল মিডিয়াত লগে লগে কমেণ্ট আৰু শ্বেয়াৰৰ বৰষুণ সৰি বৰষুণ নহয় আকৌ মুখত পৰিব পাৰিলে তীব্ৰ গতিত শ্বেয়াৰ কমেণ্টত আপুনি সকলো পাব জমনিৰ পৰা গোচৰলৈ ধেমালিৰ পৰা কাজিয়ালৈ এগৰাকীয়ে দুখ দিছে মেকআপ আৰ্টিষ্টক কি ফাউণ্ডেশ্যন দিছে পানী লগালে উঠি যায় এগৰাকীয়ে দুখ দিছে দৰাক এইটো ভিডিঅ' যদি ছ'চিয়েল মিডিয়াত এৰি দিছে তেন্তে অ'কে এজনে আকৌ কৈছে মই তাকেই ভাবি আছোঁ আটাৰ দাম ইমান বাঢ়িছে কিয় এগৰাকীয়ে বোলে না মই বিয়াৰ দিনা নাকান্দো আগদিনাই কান্দি ল'ম কমেণ্টতে ওলাল আৰু ভুক্তভোগী গুঞ্জনৰ লগতো বোলে ঘটিছিল অনুৰূপ ঘটনা মৃদুস্মিতাই বোলে মেকআপ নকৰে আন এগৰাকীয়ে লিখিছে মেকআপ মানে কি আগে মেকআপৰ বিষয়ে অধ্যয়ন কৰিব লাগিব তাৰ পাছত বেছি হৈছে বাদ দিছোঁ এইটো প্ৰিয়ংকা মংগীয়ে লিখিছে আমাৰ দৰে ছোৱালীক পালে ল'ৰা পাগল হৈ যাব চাওঁ দেৰিকৈ হ'লেও ভাই তোমালৈ নাৰী দিৱসৰ শুভেচ্ছা এজনে বোলে ল'ৰাই মুখ ধুলে ফ্ৰেছ ছোৱালীয়ে মুখ ধুলে চেছ এগৰাকীৰ কমেণ্ট ৰূপে কি কৰে গুণে সংসাৰ তৰে 1 মিনিট মুঠতে এইবোৰকে লৈ চৰ্চা নহবইনো কিয় মেকআপৰ এতিয়া ইমানেই সামগ্ৰী লিপষ্টিকে মাৰ খাই গৈছে বিয়াৰ পাছত বোলে স্বামীসকলে টিভিয়ে নোচোৱা হৈছে পত্নীয়ে চিৰিয়েল চাই ব্ৰেকত মেকআপৰ এড চাবলৈ লৈছে এইবাৰ আকৌ কোনে উলিয়াইছে ছোৱালী বোলে মোবাইল কভাৰ লেপটপ গাড়ী পিংক কালাৰত লাগে বুলি কৈছে